এই পৰীক্ষাটো সুৰক্ষা পদ্ধতি অনুসৰণ কৰি সম্পন্ন কৰা হৈছে। কোনো ছাত্ৰ ছাত্ৰী বা আন কোনো ব্যক্তিয়ে সুৰক্ষা পদ্ধতি নোহোৱাকৈ বা বিজ্ঞজনৰ উপস্থিতি অবিহনে এনে পৰীক্ষা ঘৰত বা পৰীক্ষাগাৰত সম্পন্ন কৰিবলৈ চেষ্টা নকৰে যেন। আমি কেমিষ্ট্ৰি আৰু এটা আকৰ্ষণীয় এক্সপেৰিমেণ্ট লৈ আহিছোঁ। আজি আমি এক্সপেৰিমেণ্টটোত পৰীক্ষা কৰি চাম ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়। আৰু আমি ইতিমধ্যে পাঠ্যপুথিত পাইছোঁ যে ধাতুৱে যেতিয়া ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়া এটা লৱণ উৎপন্ন হয় আৰু হাইড্ৰজেন গেছ উদ্ভৱ হয়। গতিকে আমি চাম, আমি এটা ধাতু ল'ম আৰু এটা ক্ষাৰক ল'ম, তেওঁলোকৰ মাজত বিক্ৰিয়াটো সম্পন্ন হ'বলৈ দিম। তাৰপিছত তাৰ পৰা যিটো উৎপন্ন হয় সেই লৱণটো আমি চাম আৰু লগতে যিটো হাইড্ৰজেন গেছ উৎপন্ন হয় তাক আমি এটা বেলুনৰ সহায়ত ধৰি ৰাখিবলৈ চেষ্টা কৰিম। ধাতু হিচাপে আমি লৈছোঁ এলুমিনিয়ামৰ টুকুৰা, আৰু এইখিনি এলুমিনিয়ামৰ টুকুৰা আপোনালোকে ক'ত পাব? পিছফালে দেখিছে এটা বিয়েৰৰ খেৰ আছে, এইটো দুখুদিব কৰবাত পাইছোঁ। সেই বিয়েৰৰ খেৰটো কাটিলে এইবিলাক সাধাৰণতে বিয়েৰ হওক, কল্ড ড্ৰিংকছ হওক, তাৰ যিবিলাক কেন পায় সেই কেনবিলাক সাধাৰণতে এলুমিনিয়ামে বনোৱা থাকে। আপোনালোকে তেনেকুৱা যিটো এটা কেন লৈ পেলাই এনেকুৱা সৰু কেঁচি এখনে কাটিব পাৰিব। গতিকে আমি প্ৰথমতে এই ধাতুৰ টুকুৰাখিনি এই কনিকেল ফ্লাস্কত ভৰাইছোঁ। এইখিনি এলুমিনিয়াম ধাতু, এলুমিনিয়াম ধাতু হয়। আৰু তোমালোকে জানা যে ধাতুৱে অম্ল বা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে। মই এলুমিনিয়াম ধাতুখিনি গোটেইখিনি ভৰাইছোঁ। এতিয়া এইখিনি হ'ল সোডিয়াম হাইড্ৰক্সাইড পেলেট, এইখিনি গোটা অৱস্থাত আছে। গতিকে আমি ইয়াৰ জুলীয় দ্ৰৱ বনাব লাগিব। কাৰণ তোমালোকে অম্ল ক্ষাৰকৰ লগত চাপটো পাইছিলা যে অম্ল বা ক্ষাৰকে কঠিন অৱস্থাত কোনো ধৰণৰ আম্লিক বা ক্ষাৰকীয় গুণ নেদেখুৱায়, কাৰণ জলীয় অৱস্থাতে তেওঁলোকে কি হয় আয়ন উৎপন্ন কৰে। আমি পানীখিনি লাহে লাহে মিলাম যাতে তাপৱৰ্তী বিক্ৰিয়া হয় সাফিচিয়েণ্ট হ'ব। তোমালোকে তাত কনিকেল ফ্লাস্ক দিয়া, সৰি এটা পানেল দিয়ে এটা দিয়া, এটা চুপি হ'ব তেনেকৈ দিয়ে। এইখিনি মই মিলাই লৈছোঁ। এইখিনি সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ, ঠিক আছে। সোডিয়াম হাইড্ৰক্সাইড কি এটা ক্ষাৰক, OH আছে এটা ক্ষাৰক। ইয়াত কি লৈছোঁ মই এলুমিনিয়াম, এইটো কি ধাতু। এতিয়া চাওঁ আমি দুইটা মাজত কেনেকুৱা ধৰণৰ বিক্ৰিয়া হয়। এইটো গৰম উঠি গৈছে, চাব পৰা তোমালোকে এইটো গৰম উঠি গৈছে। কেলে গৰম উঠিছে? কাৰণ তোমালোকে এটা পাইছিলা যে অম্ল বা ক্ষাৰকৰ লগত পানী আমি কেনেকৈ মিলাম। আমি পানী এচিড অম্ল বা ক্ষাৰক মিলোৱা উচিত নে ক্ষাৰক পানী বা অম্লত মিলোৱা উচিত? কি আছিল কোনটো মানে আমাৰ কাৰণে মানে সেফ হয়? পানী ক্ষাৰকক লাহে লাহে কি কৰাই মিলাব লাগে, ঠিক আছে। হৈ গ'ল আমাৰ এইটো স্মেল এটা আহিছে। স্মেলটো আমি ল'বলৈ চেষ্টা নকৰোঁ, ইৰিটেশ্যন সৃষ্টি কৰে। ইয়াত একো নহয়, মিডিয়াম এটালৈকে একো নহয়, আমি দি দিওঁ। বিক্ৰিয়াটো আৰম্ভ হোৱাৰ আগতে এজন মোক কাষত সহায় কৰি দিয়া, এই কনিকেল ফ্লাস্কটো ধৰি দিয়া, এই বেলুনটো তাত লগাব পাৰোঁ, ঠিক আছে। এতিয়া ৰাবাৰডাল আনা, ৰাবাৰডাল এনেকৈ ঘূৰোৱা, ওপৰি ঘূৰোৱা, ওপৰি ঘূৰোৱা, তেতিয়া ৰাবাৰডালে বাতিটো কৰক এনেকৈ, এটা মেৰিয়াই দিয়ে, দুটা পাতি আকৌ ওপৰি নিয়ে, বেলুনটো ফাটিয়ে থাকিব, যদি ঘূৰি আহি দিয়ে হৈ যাব, ঠিক আছে। তোমালোকে ইয়াত দেখিছা গোটেই এলুমিনিয়ামখিনি ওপৰত উঠি আহিছে। ওপৰতো পৰি দিব, ওপৰতে ৰৈ নাথাকে, এইটো বিক্ৰিয়াটো সংঘটিত হৈ থাকিব। আৰু যথেষ্ট গৰম হৈছে, কাৰণ এলুমিনিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইডখিনি গৰম আছিলে। আমি লাহে লাহে অবজাৰ্ভ কৰি থাকোঁ কি হয়। এই যে লাহে লাহে বুৰবুৰি সৃষ্টি হৈছে, দেখিছানে? এই যে বুৰবুৰিটো সৃষ্টি হৈছে কি এলুমিনিয়াম টুকুৰাৰ পৰা এলুমিনিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে, হাইড্ৰজেন গেছটো উৎপন্ন হৈ আছে। এইটো অকণ খুলি আহিলে দেখিছা, এইটো কি হয় আমি অলপ অবজাৰ্ভ কৰি থাকোঁ। দেখিছা তলৰ পৰা বুৰবুৰি উঠিছে, দেখিছানে? এনেকৈ বুৰবুৰি উঠিছে, দেখিছানে? মানে এলুমিনিয়ামটোৱে তাৰ মানে নিজৰ এলুমিনিয়াম সমূহকে ঘূৰাই পেলাব। এটা এলুমিনিয়াম বাকী নাথাকে, এইখিনি এলুমিনিয়ামখিনি কি হৈ যাব? এলুমিনিয়াম হাইড্ৰক্সাইড হৈ যাব, আৰু বাকী হাইড্ৰজেন গেছটো উৎপন্ন হ'ব। এইটো ফুলি গৈ থাকিব। তুমি যে দেখিছা বেলুনটো যে ফুলি আহিছে, কি সোমাইছে বাৰু? কি গেছ সোমাইছে? হাইড্ৰজেন গেছ। আৰু ইয়াত তোমালোকে দেখিবা ইয়াৰ ওপৰৰ ফালে এটা প্ৰেচিপিটেশ্যন গৈছে, বগা বা মুগা বন লাহে লাহে তললৈ নামিব, সেইটো এলুমিনিয়াম হাইড্ৰক্সাইড, ঠিক আছে।
ৰাখি আমি ইমানতে এক্সপেৰিমেণ্টটো সামগ্ৰীটো ঘটিয়ে থাকিব বিক্ৰিয়া যেতিয়ালৈকে গোটেই এলুমিনিয়ামখিনি এলুমিনিয়াম হাইড্ৰক্সাইডলৈ ৰূপান্তৰিত হৈ নাযায়। এদিন মই সম্পূৰ্ণৰূপে এটা ৰাতিলৈ এনেকৈ এৰি দি পেলাই বিক্ৰিয়াটো হ'বলৈ দি চাম, তেতিয়া চাম কেনেকুৱা কি হয়। কিন্তু আমি ইতিমধ্যে গম পালোৱে যে এলুমিনিয়ামখিনি এলুমিনিয়াম হাইড্ৰক্সাইডলৈ ৰূপান্তৰিত হৈছে, হাইড্ৰজেন গেছ উৎপন্ন হৈছে। অৰ্থাৎ ধাতুৱে যেতিয়া এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিছে এটা লৱণ উৎপন্ন হৈছে, হাইড্ৰজেন গেছ উৎপন্ন হৈছে। এতিয়া আমি এই যে হাইড্ৰজেন গেছ উৎপন্ন হৈছে, এজন আহা এইখিনি বেলুনটো টেপা মাৰি ধৰাহি। আমি খুলি চাম বেলুনটো, টেপা মাৰি ধৰা, মই খুলি বেলুন টেপা মাৰি ধৰি থাকা, ঠিক আছে। খুলি চাম, খুলি দিবতো নোৱাৰিম, মই পিছত ৰাবাৰটো কাটি দিম। গতিকে টেপা মাৰি ধৰি থাকিম, ঠিক আছে। টেপা মাৰি ধৰি থাকিবা, ধৰা এইটো বান্ধা, এইটো বান্ধা, বেলুনটো বান্ধা, বেলুনটো বান্ধা, ঠিক আছে। আপোনালোকে যিটো ব্লাষ্ট দেখি আচলতে হাইড্ৰজেন গেছখিনি জ্বলি গ'ল, বেলুনটোৰ ভিতৰত সোমাই আছিলে। এইটো অলপ ৰিস্কি হয়, আপোনালোকে নিজেই চেষ্টা কৰি নাচাব। আচলতে ফুটাই দিয়া কঁকালত দুষ্টাকেটটো মাৰি দিলে তাৰপিছত হাইড্ৰজেন গেছখিনি ওলাই গ'ল, সেইখিনি জ্বলি গ'ল। এটা ব্লাষ্টৰ নিচিনা হ'ল। গতিকে এই যে হাইড্ৰজেন গেছ এইটো নিশ্চিত হ'ল আৰু আমি এইটো কথা গম পালোঁ যে ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে এটা লৱণ উৎপন্ন হয় আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। ধন্যবাদ।